যাৰ নিজৰ প্ৰতি বিলিভ থাকে ন সেইকেইটা মানুহে ন ছাকচেছফুল হয় আৰু লাইফত আগবাঢ়ি যায়। আৰু এইটো জব বুলি নহয়, এনেকুৱা বহুত ছেক্টৰ বিজনেছ ছেক্টৰতো দেখা পোৱা যায়। তাৰ কাৰণে মই চবৰ আগতে সেইটো ক'ব বিচাৰিছোঁ কি প্ৰথমত ছেল্ফ বিলিভটো আনা, তাৰপিছত জবৰ প্ৰিপেৰেশ্যন কৰা বা কিবা ডাঙৰ এটা যদি কৰিব বিচাৰা সেইটোত মাথা মাৰা। যদি নিজৰ প্ৰতি বিলিভ নাই তেতিয়া মই ভাবোঁ কি একো কৰিব নালাগে, ঘৰত শুই থাকা, চিধা কথা। ঠিক আছে, তাৰ কাৰণে লাইফত যোনকেইটা এক্সপাইৰেঞ্চে বা যোনকেইটা ল'ৰা বা ছোৱালী কিবা ডাঙৰ কৰিব বিচাৰিছে ন, ফাৰ্ষ্টত নিজৰ প্ৰতি বিলিভটো ডেভেলপ কৰক, ইমানেই বিলিভ ডেভেলপ কৰক কি মানে কোনো বস্তু যাতে তোমাক ৰখাব নোৱাৰে তোমাৰ এইমৰ পৰা। তুমি ইমানেই কষ্ট কৰা বাছ ভাবা কি মই এদিন মোৰ যিটো এইম আছে আৰু মোৰ যিটো মানে লাইফত যিটো লক্ষ্য আছে সেইটো মই এনিহাও এচিভ কৰিম, চাহে তাৰ মাজত কিমানে হাৰ্ডশ্বিপ আহক, কিমান মোৰ ৰাস্তা কঠিন আহক, মোৰ মতলব নাই। বাট মই এদিন মোৰ যিটো এইম আছে সেইটো মই এচিভ কৰিমেই।